তলফালে দেখা পাইছে NRLM HSG ৰিপৰ্ট। আপুনি HSG ৰিপৰ্টত ক্লিক কৰিব। তাৰপিছত আহিব আপোনাৰ ষ্টেট নেম। তাৰপিছত আপোনাৰ ষ্টেট নেম আসাম সিলেক্ট কৰিব। তাৰপিছত ডিষ্ট্ৰিক্ট নেম, আপোনাৰ ডিষ্ট্ৰিক্ট কোনখন হয় আপুনি বিচাৰি আপুনি ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ ব্লক নেম, আপুনি ব্লক নেমটো সিলেক্ট কৰিব। তাৰপিছত আপোনাৰ গাঁও পঞ্চায়ত কোনখন হয় সিলেক্ট কৰিব। তাৰপিছত আপুনি আপোনাৰ গাঁওখনৰ নাম সিলেক্ট কৰিব। তাৰপিছত আপোনালোকৰ গোটৰ নামটো সিলেক্ট কৰিব। তাৰপিছত আপুনি ৰাইট সাইডে দেখিবলৈ পাইছে PDF, আপুনি PDFত ডাউনলোড কৰিলে আপুনি এনেকৈ লিষ্ট